নমস্কাৰ আপোনালোক সকলোকে ইনফোটেইনমেণ্ট পল্লৱ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যি জন্ম পায় তাৰ মৃত্যু হয়, এইটো এটা চিৰসত্য কথা। সেইটো মানুহেই হওক বা অন্য কিবা জীৱ জন্তুৱেই হওক, প্ৰত্যেক দিনে বয়সৰ কাৰণেই হওক বা কিবা বেমাৰ, আত্মহত্যা বা দুৰ্ঘটনাৰ ফলত বহুতো মানুহৰ মৃত্যু হয়। কিন্তু কেতিয়াবা কিছুমান এনেকুৱা কাৰণতো মানুহ মৰে যিটো অসামান্য, আশ্চৰ্যকৰ। আৰু আজিৰ ভিডিঅ'টোত কেইটামান তেনেকুৱাই আশ্চৰ্যকৰ মৃত্যুৰ বিষয়ে ক'ম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। হাঁহিৰ কাৰণে মৃত্যু। 1975 চনৰ 24 মাৰ্চ তাৰিখে ইংলেণ্ডৰ কিংছ লিন নামৰ ঠাইখনৰ এলেক্স মিটচেল নামৰ ব্যক্তি এজনৰ হাঁহাৰ ফলত মৃত্যু হৈছিল। তেওঁ দ্য গডিছ নামৰ এখন কমেডি চিৰিজৰ কুংফু কেপাৰ্ছ নামৰ এটা এপিছ'ড চাই আছিল। এইখন চাই তেওঁ 25 মিনিট একেৰাহে হাঁহি চফাখনত পৰি যায় আৰু তাৰ পিছত হাৰ্ট এটেক উঠি তেওঁৰ মৃত্যু হৈ যায়। আৰু এনেকৈয়ে তেওঁ হাঁহাৰ ফলত মৃত্যুৰ মুখত পৰিবলগীয়া হয়। ভোকৰ কাৰণে মৃত্যু। এতিয়া হয়তো আপোনালোকে ভোকৰ কাৰণে মৃত্যু বুলি কওঁতে ভাবিছে যে কোনোবাই খাব নাপালে বহুত দুখীয়া আছিল, কিবা খাম বুলি ভাবি আছিল, কিন্তু খাব নাপালে, একো খোৱা বস্তু নাপায়, তেওঁ মৰি গ'ল। কিন্তু এইটো তেনেকুৱা নহয়, এইটো অলপ বেলেগ। 1906 চনৰ 28 এপ্ৰিলত জন্ম পোৱা জাৰ্মানীৰ কাৰ্ট ফ্ৰাইডৰিচ গডেল, যি সেই সময়ৰ এজন বিখ্যাত গণিতজ্ঞ, লজিচিয়ান আৰু দাৰ্শনিক আছিল। বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁ এটা মানসিক বেমাৰৰ গ্ৰাসত পৰে। তেওঁক বিষ অৰ্থাৎ পয়জনৰ ভয়ে ধৰিছিল। অৰ্থাৎ বিষক আমি সকলোৱে ভয় কৰোঁ, কিন্তু তেওঁৰ ইমান ভয় হৈছিল যে তেওঁ নিজৰ পত্নীয়ে দিয়া খাদ্যক বাহিৰে আনে দিয়া খাদ্য নাখাইছিল। কিন্তু তেওঁৰ পত্নীক কিবা বেমাৰ হোৱাৰ কাৰণে হস্পিটেলত ভৰ্তি কৰাইছিল। তাৰ পিছত তেওঁৰ পত্নীৰ অবিহনে তেওঁ খাদ্য খোৱা বন্ধ কৰি দিছিল। আৰু 1978 চনৰ 14 জানুৱাৰীত তেওঁৰ মৃত্যু হৈ গৈছিল। আৰু তেওঁৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া তেওঁৰ ওজন কেৱল মাত্ৰ 29 কেজি হৈ গৈছিল। অৰ্থাৎ যদিহে তেওঁৰ বিষ দিয়া ভয়টো নোসোমালে হয় মাইণ্ডত, তেতিয়াহ'লে তেওঁ জীয়াই থাকিল হয়। কিন্তু কোনোবাই বিষ দিব বুলি ভাবি তেওঁ খাদ্য খোৱা বন্ধ কৰি দিছিল আৰু তাৰ কাৰণে তেওঁৰ মৃত্যু হৈ গৈছিল। সাপৰ কটা মূৰ। আমি জানো যে চীনৰ মানুহবিলাক অলপ বেছিয়েই নন ভেজিটেৰিয়ান। কিমান যে জীৱ জন্তু, কীট পতংগ, পোক পৰুৱা সিহঁতে খাই তাৰ হিচাপ নাই। 2013 চনত চীনৰ ৰেষ্টুৰেণ্ট এখনৰ চেফ পেং ফেন নামৰ চেফজনে ৰেষ্টুৰেণ্টত কোব্ৰা সাপ এডালক মাৰি কিবা এটা ডিছ বনাম বুলি ভাবিছিল। তাৰপিছত সেই চেফজনে কোব্ৰা সাপডালক মাৰি টুকুৰা কৰিছিল। আৰু তাৰ 20 মিনিট পিছত যেতিয়া তেওঁ সেই ডেলিচিয়াছ ডিছটো বনাব গৈছিল, তেতিয়া সাপৰ যি কটা মূৰটো আছিল সেইটোৱে তেওঁক খুটিয়াই দিয়ে আৰু চেফজন মৰি যায়। এক্সপাৰ্টছবোৰে কয় যে সাপৰ কটা মূৰটোও 1 ঘণ্টালৈকে সক্ৰিয় হৈ থাকে আৰু আপোনাক এটেক কৰিব পাৰে। স্কাই ডাইভিং। 1988 চনৰ 2 এপ্ৰিল তাৰিখে ইভান লেষ্টাৰ মেকগুইৰ নামৰ স্কাই ডাইভাৰজনে স্কাই ডাইভিং কৰাৰ সময়ত ভিডিঅ' বনাম বুলি ভাবিলে আৰু সেই ভিডিঅ' বনোৱাৰ উৎসাহত তেওঁ নিজৰ লগত পেৰাচুট ল'ব পাহৰি গ'ল। আৰু স্কাই ডাইভিঙৰ সময়ত তেওঁ ভিডিঅ' বনাই আছিল, কিন্তু নিজৰ লগত পেৰাচুট নথকাৰ ফলত তেওঁৰ মৃত্যু হৈ যায়। আৰু দুৰ্ভাগ্যবশত তেওঁ নিজৰ মৃত্যুৰ ভিডিঅ'টোৱে ৰেকৰ্ড কৰি আছিল। শ্বুটিং। ব্ৰেণ্ডন লী, যি এজন আমেৰিকান এক্টৰ আৰু মাৰ্চিয়েল আৰ্টিষ্ট আছিল, তেওঁ 1993 চনৰ 31 মাৰ্চৰ দিনা তেওঁৰ আহিবলগীয়া চিনেমা দ্য ক্ৰ'ৰ শ্বুটিং কৰি আছিল, য'ত এটা চিন আছিল তেওঁৰ ফিয়ান্সেক কেইজনমান ডকাইতৰ পৰা বচোৱা। আৰু যেতিয়া তেওঁ বচাব যায় তেতিয়া চিনেমাখনত ভিলেইনৰ ৰোল কৰি থকা মাইকেল মেছে তেওঁক গুলি মাৰিব। আৰু সেইমতে স্মিথ এণ্ড উইছন মডেল 629 বন্দুকটো ভালদৰে চাফ চিকুণ কৰি তাৰ গুলিবিলাক বন্দুকটোৰ পৰা উলিয়াইছিল। অৰ্থাৎ যিটো এই স্মিথ এণ্ড উইছন মডেল, এইটো এটা বন্দুক আছিল। বন্দুকৰ গুলিবিলাক উলিয়াই তাৰ বাহিৰখিনিতো ভালদৰে চাফা কৰিছিল, কিন্তু বন্দুকটোৰ যি নলী, তাত এটা গুলি আগৰ পৰাই ফাঁচি আছিল আৰু কোনেও এই কথাটো গম পোৱা নাছিল। আৰু যেতিয়া ৰোল আৰম্ভ হৈছিল তেতিয়া চিনেমাৰ ভিলেন মাইকেল মেছে গুলি মাৰি দিয়াৰ পিছত ব্ৰেণ্ডন লী পিছফালে পৰি যায়, কিন্তু চিন মতে তেওঁ আগফালেহে পৰিব লাগিছিল। তাৰপিছত ডাইৰেক্টৰজনে কাট কৰাৰ পিছতো তেওঁ উঠা নাছিল। তাৰপিছত তাত থকা মানুহবোৰে ভাবিলে তেওঁ পৰাৰ ফলত মগজুত কিবা আঘাত পাইছে, তাৰ কাৰণে তেওঁ বেহুচ হৈ যোৱা বুলি। তাৰপিছত তেওঁক নৰ্থ কেৰলিনাৰ উইলমিংটন হস্পিটেললৈ লৈ যায়, কিন্তু তেওঁ আৰু নাবাচিল। সেইদিনাই অৰ্থাৎ 1993 চনৰ 31 মাৰ্চত 1:03 তেওঁৰ মৃত্যু হৈ যায়। ইয়াৰ পিছত তেওঁক তেওঁৰ পিতা ব্ৰুচ লীৰ কবৰৰ ওচৰত কবৰ দিয়া হয়। আৰু এনেকৈয়ে কেৱল মাত্ৰ 28 বছৰ বয়সতেই ব্ৰুচ লীৰ পুতেক ব্ৰেণ্ডন লীৰ মৃত্যু হৈ যায়। গতিকে এয়ে আছিল কেইটামান আশ্চৰ্যকৰ মৃত্যু।
গতিকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আগলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰে মজা ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ